ৰ'দ দিছে জলকীয়া ছিঙিবলৈ আহিছোঁ আচাৰ থ'বৰ কাৰণে। আচাৰ মানে কি আৰু তেল দি ভৰাই থ'লেই হৈ গ'ল। ইমান ধুনীয়া ধুনীয়াকৈ লাগি আছে চাওকচোন, পকিছে। দেখি খাওঁ খাওঁ লাগিছেনে? ইমান ৰ'দ দিছে, ধান শুকুৱাইছোঁ আজি। ধান এনেকুৱা গৰম লৰাই দিছোঁ। ডাঠ হ'ল বেছিকৈ, 5 দিনমান দি দিছোঁ। মোৰ নহয় আম খাম দেই। অঁ অঁ, আজি আমাৰ দাদাই ছোৱালীজনীয়ে ভিডিঅ' কৰি দিছে মোক। এনেকুৱা গৰম নহয়, ধানখিনি উঠি থাকিব পৰা নাই। কাপোৰ সলাই কিনে আহিবি গৈ দেই। জীৱন গুটি শুকুৱাইছোঁ। এনেকুৱা ডাঙৰ ৰ'দ দিলে। ৰ'দ দিছে বুলি জলকীয়াও কেইটামান গছৰ পৰা ছিঙি এয়া শুকুৱাই দিছোঁ। এইখিনি শুকুৱাই নাই নহয়, এইখিনি সেইদিনা শুকুৱাখিনি এয়া শুকুৱাই দিছোঁ। ইমান গৰম অ'। পাগল মেঘটো দেখিছেনে ৰাইজ? গোটেই মানে ধান ৰ'দত দিছিলোঁ, ভৰাবলৈ তত নোপোৱাকৈ বৰষুণ আনিছে। ধানকেইটা শুকুৱাই লওঁ বোলো আজি, এতিয়া দেখিছে বাপেকে দিছে বৰষুণ। খং উঠেনে নুঠে কওকচোন? ইমান কষ্টৰ মষ্টৰ ৰ'দত ধানকেইটা দিলোঁ, একদম নিমিষতে আহিছে বৰষুণ। হ'ল আৰু এতিয়া যেনে তেনেহে ভৰাইছোঁ মই ধানকেইটা দেই, তিতিগুৰি। হি গাইছ চাওকচোন, বৰষুণৰ বতৰ কি খাওঁ কি নাখাওঁ লাগিছে। এয়া মই যে গোমধান শুকুৱাই থৈছিলোঁ, তাৰে কেইটামান ভাজি লৈছোঁ। ইমান মজা লাগিছে খাবলৈ। লগত এটা জলকীয়া লৈ লৈছোঁ, সেইটো খাম। কি ধুনীয়া খাওঁ খাওঁ লাগিছেনে? পপকৰ্ণ বনাম বুলি থৈছিলোঁ, পপকৰ্ণ বনাবলৈ হোৱাই নাই, আৰু শুকুৱাব লাগিব। বনে নে নবনে কেতিয়াবা দেখুৱাম বাৰু। ঠিক আছে, মই খাই লওঁ। হেল্ল' গাইজ, দেখিছেনে বকি থাকোঁতে? এই চাইকেলখন দেখিছেনে? এই চাইকেলখন মোৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই দিছিলে। ভালেই হৈ আছে, চলাবলৈ পাৰিব। টায়াৰ টিউবকেইটা আজিও থৈ দিছোঁ মই চাইকেলখন। পামচাৰ হৈ আছে, কিবা হ'বলা, ভাল কৰিলে মই আজিও চলাব পাৰিম। আম খাবলৈ লৈছোঁ। বতৰটো ডাৱৰীয়া যদিও এইকেইটা পকা আম আনি থৈছে, সেইকাৰণে বতৰটো ডাৱৰীয়া যদিও মিঠা আমকেইটা সেইকাৰণে খাবলৈ লৈছোঁ। লগত ভোট জলকীয়া চেন নাই বাৰু। আম এতিয়া ছিজন লাহে লাহে গুচিয়ে যাবগৈ। ভাবিছে চাগে এজনীয়ে ইমান ডাৱৰীয়া কি আম খাবলৈ লৈছে বুলি ন? মিঠা আম হয়, সেইকাৰণে খাবলৈ লৈছোঁ। লগত ভোট জলকীয়া। এয়া দেখিছেনে ৰাইজ, কিমান ধুনীয়া পকা মিঠা। আমি এতিয়া খাই লওঁ দেই, চাই থাকক। মজা। খাবলৈ মন গৈছে নি? মই প্ৰথমে খাই ল'ব লাগিব। ইমান মিঠা, এটা অকণমান টেঙা নিচিনা, এটা বৰ ভাল। আৰু কেইটামান আছে, পাৰি আনিবগৈ লাগিব খাবলৈ। বতৰ ডাৱৰীয়া, আজি ছাগলী এৰাল দিবলৈ
সুবিধাই নাই কঁঠাল পাতকে কেইখলামান পাৰি দিওঁ সাউণ্ডটো যে শুনি আছে এয়া দেউতাই কুৰখন ধাৰ দি আছে দেই একদম ইগনৰ কৰিব কাইলৈ পথাৰলৈ যাব লাগিব যে কুৰখন ধাৰ দি আছে সেইকাৰণে বোকা লাগিলেও আকৌ নেখাব নহয় মা কেন জলকীয়া এটা চুইয়ে পালোঁ কেন জলকীয়া হাতত লাগিলে সেই বিজলুৱা ভাতটো গুচি নাযায় ফুটি দিলেহে গুচি যায় দেই নজনাসকলে জানি লওক ফুটি ল'ব তৰকাৰীখনতে খাই আহি দিয়ে নেকি বোকা লগাখিনি নাখাব হ'ব লাগিছিলে বকৰীয়া পেটটো কিমান ডাঙৰ হৈ আছে এফালে খা এইখিনি খা কোনে দিব আৰু ইমান সুবিধা লগাই কি হ'ল তোৰ